চাই থাকক মই অলপ নতুন কিবা ষ্টাইল গোটা গৰম মছলা দি দিলোঁ জালুকটো ফুটিলে এইখিনি ধুনীয়াকৈ ভাজক এইখিনি ভাজি পেলাই গোল্ডেন ব্ৰাউন কৰক আদা নহৰু মানে আদা নহৰুৰ লগত তাতো অলপ কেঁচা জলকীয়া যে সেইকাৰণে পিঁয়াজটো হাফ ফ্ৰাই কৰি ল'ব লাগে অলপ ফ্ৰাই কৰি ল'ব লাগে পিছত মই লাহে লাহে শিকি আছোঁ আপোনালোকে কোনখিনি মুভমেণ্ট চাই ভাল পায় সেইখিনি ডে বাই ডে ইম্প্ৰুভমেণ্ট ভিডিঅ' আছিলে লাষ্ট উইকৰ সেই ভিডিঅ'টো মই আপোনালোকক দিব পৰা নাই বিকজ হলি দিয়াৰ পিছত আমি একবাৰ মানে গছৰ নিচিনা গছ মানে ধৰক ডালপাত থকা এনেকুৱা গছ আৰু এজোপা হৈছে লতা তো প্ৰথমতে আমি দিম মিঠাতেল আমাৰ কোৱান্টিটি আজি চিকেন আছে 4 কেজি তো 4 কেজি হিচাপত তেল দিম এইখিনি তেল দিলে হৈ যাব হেল্ল' গাইজ ৱেলকাম বেক টু মাই চেনেল আজি আমি চিকেন বনাম মধু হোলেঙৰ লগত চিকেন প্ৰিপেৰেশ্যন চলি আছে চিকেন বনাম মধু হোলেং শাকৰ লগত এয়া মধু হোলেং শাক চিনি পাই চাগে চবে এইটো মই এইটো মানে একদম গাঁৱলীয়া মধু হোলেংটো ৰঙা মধু হোলেংটো তো এইটো মধু হোলেং মই প্ৰিপেৰেশ্যন কৰিম এই কালাৰ দিছেনে এইটো চিকেন বনাম চিকেন বইল আৰু এই চিকেন আমাৰ ৰেডি হৈ আছে ধুনীয়াকৈ তো মোটামুটি আপোনালোকে ভিডিঅ'টো চাই থাকক মই অলপ নতুন কিবা ষ্টাইলত আপোনালোকক চিকেনটো বনাই দেখাবলৈ ট্ৰাই কৰিম ঠিক আছে তো আহি থাকক এতিয়া অলপ দিম তেজপাত মই মানে তেজপাতটো বেলেগ এটা জেগাৰ পৰা আনি পেলাই দিছোঁ মই ভাবিলোঁ তেল গৰম হৈ গ'ল ফ্লেমটো সৰু হৈ আছিল সেইকাৰণে তেলটো গৰম হোৱা নাই ঠিক আছে বাকী বস্তু আমাৰ ৰেডি হৈ আছে পিঁয়াজ শুকান জলকীয়া আৰু আদা নহৰু পেষ্ট এইখিনি দি পেলাই বনাম আমাৰ এইফালে চিকেন আমি ধুই থৈ দিছোঁ মধু হোলেং আমাৰ ৰেডি হৈ আছে বাচি পেলাই মধু হোলেং থৈ দিছোঁ চিকেন ৰেডি হৈ আছে মধু হোলেংখিনি এতিয়া নহয় অলপ টাইম লাগিব মধু হোলেংখিনি এতিয়া নিদিওঁ অলপ দেৰিকৈ দিম তো বিকজ মধু হোলেংখিনি দিয়াৰ লগে লগে সিজি যাব তো সেইকাৰণে ইমান মধু হোলেঙৰ লগত লাগি থাকিব নালাগে তেজপাতখিনি যেতিয়া অকণমান ৰঙচুৱামীয়া হ'ব তেতিয়া আমি বাকী গৰম মছলা দিম মানে অকণমান গৰম মছলা দিম মানে তেতিয়া টেষ্টটো অলপ ভাল আহিব তো তাকে মই ইম্প্ৰুভমেণ্ট কৰিব পাৰিছোঁ নাই নাজানো আপোনালোকৰ কাৰণে লাহে লাহে কৰি আছোঁ আৰু ঠিকে আছে মানে ছাপৰ্টটো দি আছে আপোনালোকে কিন্তু আৰু অলপ শ্বেয়াৰ কৰি দিলে মই বেছি ভাল পালোঁ হয় আৰু দুজনমান মানুহে দেখা পালে আৰু ভাল পালোঁ হয় তো ট্ৰাই কৰিবচোন যদি পাৰে সময় মিলাই কৰিবৰ কাৰণে কৰি চাব ঠিক আছে আপোনাৰ নিচিনা তেজপাতৰ কালাৰটো চেঞ্জ হৈ গ'ল এতিয়া আমি 10 টকীয়া 1 পেকেট গোটা গৰম মছলা দি দিলোঁ জালুকটো ফুটিলে ধুনীয়াকৈ দি তাপ গৰম দিন আহিলে চেছ আৰু পিঁয়াজ আৰু শুকান জলকীয়াখিনি দি দিলোঁ ধুনীয়াকৈ বেলেগ একো নাই এইখিনি ধুনীয়াকৈ ভাজক এইখিনি ভাজি পেলাই গল্ডেন ব্ৰাউন কৰক গল্ডেন ব্ৰাউন কৰি তাৰপিছত চিকেনখিনি ভাজক পিঁয়াজখিনি যেতিয়ালৈকে গলি পিঁয়াজ নাইকিয়া হৈ যায় তেতিয়ালৈকে চিকেনৰ লগত পিঁয়াজখিনি ফ্ৰাই কৰক আৰু ফ্ৰাই কৰি কমপ্লিট কৰি আপুনি মধু হোলেংখিনি লাষ্টত দি দিয়ক আলুখিনি দি দিয়ক তাৰ আলু সিজালৈকে উতলাই পেলাই বন্ধ হৈ যাওক কাৰবাৰটো সেইটোৱে খালি মই লাহে লাহে আপোনালোকক দেখাই আছোঁ চাই থাকিব অলপ তাপটো বেছি হৈছে গৰম হৈছে আজি বতৰটো মানে বহুত গৰম ৰ'দটো বহুত ডাঙৰ পিঁয়াজটো অকণমান যেতিয়া হেৰি হ'ব ৰঙচুৱামীয়া হ'ব তেতিয়া আমি আদা নহৰু দি দিম যিমানখিনি আদা নহৰু দিয়ে চিকেনৰ কোৱান্টিটি হিচাপত আদা নহৰু দিব লাগিব চিকেন যদি কম হয় আদা নহৰু কমকৈ দিব চিকেন বেছি হ'লে আদা নহৰু বেছিকৈ দিব তো সেইটো আপোনাৰ ওপৰত ডিপেণ্ড কৰিব কিছুমানে আদা নহৰু বেছিকৈ দি খাই ভাল পায় কিছুমানে কমকৈ দি খাই ভাল পায় কিছুমানে নিদিয়াকৈ ভাল পায় তো সেইটো নিজৰ ওপৰত নিজে ডিচাইড কৰিলেই হ'ল
completely depends upon to yourself. এতিয়া আমি আদা নহৰু দি আছোঁ পিঁয়াজটো ধুনীয়াকৈ ৰঙচুৱা হৈ গৈছে আদা নহৰু আদা নহৰুৰ লগত তাতো অলপ কেঁচা জলকীয়া এনেকৈ মিক্স দি দিছোঁ যাতে বেলেগকৈ জলকীয়া দিব নালাগে আৰু কেঁচা জলকীয়া দিলে আপোনাৰ পেটত অসুবিধাও নকৰে জ্বলাও হৈ গ'ল কামটো হৈ গ'ল জ্বলা আকৌ ফালি থাকিব নালাগে মিক্সিত মাৰি দিলে ধুনীয়াকৈ মিক্সিত আদা নহৰুৰ লগত মিলি যায় ধুনীয়াকৈ ইমান মাথা মাৰি থাকিব নালাগে আৰু ইয়াতে পাৰিলে অকণমান নিমখ দি দিব লাগে ইয়াতে নিমখ দি দিলে তেতিয়া মানে বস্তুটো যিটো কুকিংটো অকণমান ফাষ্ট হৈ যাব অলপ নিমখ দি দিয়ক নিমখ অকণমান দি দিলোঁ ধুনীয়াকৈ এতিয়া ধুনীয়াকৈ আমাৰ পিঁয়াজখিনি 50% ডান হৈ গৈছে মানে কি হয় চিকেনটোৱে সিজোতে টাইম কমকৈ লয়তো তো তেতিয়া আপুনি চিকেনটো ধৰক সিজাওঁতে পিঁয়াজৰ লগত সিজালে ভাল কিন্তু প্ৰব্লেমটো কি হয় চিকেনটো যিহেতু সোনকালে সিজে সেইকাৰণে পিঁয়াজটো হাফ ফ্ৰাই কৰি ল'ব লাগে অলপ ফ্ৰাই কৰি ল'ব লাগে তাৰপিছত চিকেনখিনি দি পেলাই এতিয়া চিকেন দি দিম আমি তাৰপিছত আপুনি চিকেনখিনি দিয়ক চিকেনখিনি দি পিঁয়াজখিনিৰ লগত ভাজক ভাজাৰ পিছত তেতিয়া মানে আপোনাৰ কি হ'ব পিঁয়াজখিনি এচিডি পিঁয়াজ হৈ নাথাকে মানে পিঁয়াজখিনি পিঁয়াজৰ ওপৰত থাকিব আমি চিকেন এনেকৈ মেৰিনেট কৰা নাই বহুত মানুহে চিকেন মেৰিনেট কৰা নাই আমি ইউজুৱেলি কি হয় ময়ো মেৰিনেট কৰোঁ কিন্তু আজি যিহেতু মধুসোলেং চিকেন বনাম তাত ইমান মেৰিনেশ্যনৰ দৰকাৰ নাই মানে বেছি বাল্কি হৈ যাব নালাগে ন খানাটো মেৰিনেট কৰিলে আপোনাৰ ধৰক মছলাটো বেছি আহে আজি মই মছলা একো নিদিওঁ চিম্পলকৈ খানাটো বনাম আপোনালোকে চাই থাকিব গম পাব কি মছলা দিছোঁ দেখা পাইছে গোটা মছলা দিলোঁ অলপ গোটা মছলা দি পেলাই অলপ আলু দিব লাগিব ইয়াতে চিকেনখিনি ধুনীয়াকৈ ভাজা হৈ গৈছে মানে কি ধুনীয়াকৈ মিক্স হৈ গৈছে আদা নহৰু পেষ্ট দিলোঁ ধুনীয়াকৈ তো এতিয়া ইয়াৰ পৰা এটা পানী ওলাব যিটো গাপ দিলে ওলাব তো গাপ দি দিওঁ অলপ সময় তো গাপ খাই থাকক গাপ খোৱাৰ পিছত আমি নেক্সট কাম কৰিম মানে আমাৰ কি হয় আমাৰতো কোৱান্টিটি বহুত বনে ন আমাৰ টাইম বহুত লাগে গম পাইছেনে আৰু মোৰ ভিডিঅ'বিলাক মানে দীঘল হোৱা ওৱান অফ দ্য ৰিজন এইটো এটা মানে জুইটো অলপ কমাই লৈছোঁ দেই ৰাইজ তো ইয়াত কোৱান্টিটিটো বহুত বেছি বনাৰ কাৰণে মানে আমাৰ ইউজুৱেলি মানুহে ঘৰত আপোনালোক যিসকলে চাই আছে ধৰক ঘৰতে বনাব তো সেইটো হিচাপত সময়টো কম ল'ব কিন্তু আমাৰ কি হয় আমাৰ আপোনাৰ ছাপ্লাইৰ কাৰণে খানাটো বনাওঁ আৰু তাকে মই ভিডিঅ' কৰি আপোনালোকক দেখাওঁতো তো সেইকাৰণে কি হয় তাতে আপোনাৰ কোৱান্টিটি বহুত বেছি বনে আৰু মোৰ ভিডিঅ'বিলাক মই মন কৰিছোঁ 18 মিনিট 20 মিনিট মই কাটি কমাই মই 18 মিনিটলৈ আনো 15 মিনিটলৈ আনো 11 মিনিটলৈ আনো বহুত কাটিব লাগে এতিয়া মানে কাটিংটো কেনেকৈ কৰিলে ভাল হয় ভিডিঅ'ত সেইখিনি বস্তু মই লাহে শিকি আছোঁ আপোনালোকে কোনখিনি মুভমেণ্ট চাই ভাল পায় সেইখিনি ডে বাই ডে ইম্প্ৰুভমেণ্ট আহিব ইম্প্ৰুভমেণ্ট কৰি গৈ থাকিম আজি চিকেনৰ ৰেচিপিটো চাই লওক চিকেনৰ ৰেচিপি মানে মেক্সিমাম আমাৰ চিকেনে যায় মাটনো যায় মাটনৰ ৰেচিপি ইউজুৱেলি যিটো মাটন ঘৰত সকলোৱে বনায় সেইটোকে বনাওঁ তো সেইকাৰণে আমি দেখুওৱা নাই কিন্তু যিটো বনাওঁ সেইটোকো এদিন আপোনালোকক শ্বুট কৰি দেখাব ট্ৰাই কৰিম মই আৰু নেক্সট কি বুলি কয় পনীৰৰ কেইটামান ৰেচিপি আমি স্পেচিয়েল ৰেচিপি কেইটামান বনাওঁ সেইকেইটা বস্তু দেখাব ট্ৰাই কৰিম আৰু আমাৰ চুইট ডিছ কিছুমান বনে চুইট ডিছৰ মই দেখাব ট্ৰাই কৰিম আৰু লাষ্ট মানে ৰেষ্টুৰেণ্টৰ যিটো ফুড ৰিভিউ যিটো ভিডিঅ' আছিলে লাষ্ট উইকৰ সেই ভিডিঅ'টো মই আপোনালোকক দিব পৰা নাই বিকজ হলি আছিলে ফ্ৰাইডে চাটাৰডে ছানডে এই গোটেই 3 দিন বন্ধ আছিলে তো ৰেষ্টুৰেণ্টবিলাক বন্ধ হোৱাৰ কাৰণে মই ক'তো যাব নোৱাৰিলোঁ খাবৰ কাৰণে নেক্সট উইকত মই যাম নেক্সট উইকত মই গৈ পেলাই আপোনালোকৰ কাৰণে এটা ফুড ৰিভিউ ভিডিঅ' এটা শ্বুট কৰিম আৰু কেনেকুৱা খানা ইয়াত কিমান ৰেট গোটেইখিনি মই গুৱাহাটীৰ যিমানবিলাক বেলেগ ৰেষ্টুৰেণ্ট আছে য'ত আপোনালোকে খাব পাৰে বাজেট থালি পায় তো এইবিলাকত গৈ পেলাই মই ফুড ৰিভিউ কৰিম তো আপোনালোকক দেখাব ট্ৰাই কৰিম নিশ্চয় আপোনালোকে ভাল পাব আৰু আপোনালোকে গম পাব যে ক'ত কেনেকুৱা ধৰণৰ খানা পায় আৰু ক'ত খাব পাৰি ক'ত নোৱাৰি তো সেই বস্তুটোৰ কাৰণে মই আপোনালোকক ক'ম
আৰু কলপাতৰ খাৰলিত যিটো ভিডিঅ' বনাইছোঁ মই সেইটো ভিডিঅ'ত ইমান মৰম দিয়াৰ কাৰণে ধন্যবাদ, থেংক ইউ। মই আনএক্সপেক্টেড, মই মানে ভাবাই নাই যে ইমান 100-150 মোৰ কাৰণে বহুত ডাঙৰ কথা। 100-150 ভিউ আহিছে, 700-800 ভিউ আহিছে, মোৰ কাৰণে বহুত ডাঙৰ কথা। মই কাৰণ ক'তো মাৰ্কেটিং কৰা নাই, একো কৰা নাই, জাষ্ট মই আপলোড কৰিছোঁ। তো তাতে মই ভিউজ পাইছোঁ, তো মোৰ সেইটো কাৰণে মোৰ কাৰণে বহুত ডাঙৰ কথা। তো আপোনালোকক মই আপডেটবিলাক দি যাম যিমান পাৰোঁ। তো চিকেনটো আমাৰ এতিয়া গাপ খাই আছে, গাপ খোৱাৰ পিছত কি হৈ আছে মই আপোনালোকক দেখাই আছোঁ। এতিয়া পানীখিনি ওলাইছে, দেখিছেনে ধুনীয়াকৈ? ব্ৰইলাৰ চিকেনত মানে পানী ওলোৱাবই আৰু পানী নোলোৱাটো ইম্পচিবল কথা। আৰু এইটো চিকেন যিহেতু মই ধৰক মধুসোলেং দি বনাম, তো কালাৰ একো ইউজ নকৰোঁ, অনলি নিমখ দিম। কালাৰ একদম ইউজ নকৰোঁ। হালধিও চাগে দিওঁ নে নিদিওঁ ঠিকনা নাই, হালধিও নিদিবলৈও আছোঁ। আমি আলুখিনি দি দিলোঁ। যিহেতু চিকেনটো অলপ ভাজ খালে এতিয়া বিলাহী যাব। এতিয়া এইখিনি বিলাহী, ইয়াতে আদা নহৰু দিছোঁ। আদা নহৰু দি পেলাই আপোনাৰ কি কৰিলোঁ, আলু দিলোঁ, তাৰপিছত শুকান জলকীয়া, পিঁয়াজ দিলোঁ, অলপ শুকান জলকীয়া দিলোঁ। তো সেইখিনি দিয়াৰ পিছত ইয়াতে কোনো ধৰণৰ পাউডাৰ মছলা দিয়া নাই। আৰু খালি আদা নহৰুতে মই জলকীয়া, কেঁচা জলকীয়া পেষ্টতে মিলাই পেলাই এডজাষ্ট কৰি পেলাই লগতে দি দিছোঁ, মানে যাতে জলকীয়া বেলেগকৈ দিব লগা নহয়। এতিয়া আমি কি কৰিম, এইখিনি ভাজিম। ভাজা হোৱাৰ লগে লগে, ভাজা কমপ্লিট হোৱাৰ লগে লগে আমি মধুসোলেংখিনি দি পেলাই, সেইখিনি মধুসোলেং ধুই থৈছোঁ, মধুসোলেংখিনি দি পেলাই হেৰি কৰি দিম, এই কি বুলি কয়, গাপ দি দিম, উতলাই দিম, আলুখিনি সিজি যাব, গোটেইখিনি হৈ যাব। তো সেইটোৱে কথা। এতিয়া অলপ ঢাকনা দি দিওঁ। তো গাইছ, আমাৰ চিকেনখিনি ধুনীয়াকৈ ভাজ খাই গৈছে মজাকৈ। এয়া কালাৰ দেখিছেনে? হালধি চালধি একো দিয়া নাই, মজা। এতিয়া লাষ্ট পাৰ্ট মধুসোলেং। মধুসোলেংখিনি দি দিওঁ, মানে দি দিলোঁ। মধুসোলেং দিয়াৰ পিছত আমি একবাৰ লৰাই দিব লাগিব, মানে মধুসোলেংখিনি ভিতৰে ভৰাই দিব লাগিব। এইটো চিকেন অকণমান টেঙা হয় কিন্তু দেই, মধুসোলেংটো টেঙা যে, তো টেঙা হ'ব অলপ। এতিয়া কিছুমান মানুহে চিকেনত টেঙাটো খাই ভাল পায়, কিছুমানত বেয়া পায়, তো সেইটো নিজে চাই ল'লে হ'ল। আৰু ছুপাৰ হেল্ডি কিন্তু দেই, ছুপাৰ হেল্ডি। চিকেনো খোৱা হৈ গ'ল আৰু আপোনাৰ টেষ্টি ফুডো খোৱা হৈ গ'ল, প্লাছ মানে একো বডিটো অপকাৰো নকৰিলে আপোনাৰ। মছলা খাই পেলাই যিটো প্ৰব্লেম হয়, সেইখিনি বস্তু একো নাই ইয়াতে। দেখিছেই মই কৰি আছোঁ আপোনালোকৰ আগত, তো এইটো হিচাপত। তো এইখিনি মই ধুনীয়াকৈ মিক্স কৰোঁ, মিক্স কৰি পেলাই আপোনালোকক দেখাই আছোঁ কি হ'ল কি নহ'ল, ঠিক আছে। তাৰমানে মিক্স কৰি আছোঁ, সিজি গৈ আছে, দেখিছে কিমান দিছিলোঁ, কমি গ'ল। মধুসোলেং মানে চিনি পাইছেনে আপোনালোকে? মানে মধুসোলেংটো কি কয়, আপাৰত কি কয় মই নাজানো। চৰি, কি বুলি কয়, এইফালে গুৱাহাটীৰ ফালে কি কয় নাজানো, আমিতো মধুসোলেং বুলিয়ে কওঁ। আপোনালোকৰ ফালে কি কয়, যদি নামটো বেলেগ হয়, পাতখিলাটো চিনি পাইছে চাগে, চিনি পাই পেলাই জনাবচোন, নামটো জনাব। মানে বস্তুটো অলপ মেচকা নিচিনাই, টেঙা মৰা নিচিনাই, কিন্তু মানে আমাৰ এইটো মানে বেছি টেঙা। আৰু এইটো লতা টাইপ গছ হয়, মেচকা টেঙা যেনেকৈ গছৰ নিচিনা গছ, মানে ধৰক ডাল পাত থকা এনেকুৱা গছ। আৰু এজোপা হৈছে লতা, তাৰ আগকেইটা ছিঙি খায়, তো সেইজোপা হৈছে মধুসোলেং, গম পাইছে? দিয়ক, শাকখিনি গলি যোৱাৰ পিছত চাওক এয়া অৱস্থা। শাকখিনি গলি গ'ল আৰু 50% গলি গ'ল।
আৰু অলপ গলিবলৈ আছে। কেমেৰাটো বেছি ওচৰলৈ লৈ যাব নোৱাৰি, ৰিস্ক আছে। মোৰ অলৰেডি এখন কেমেৰা মানে এটা কেমেৰা প্ৰব্লেম আছেই। এতিয়া আমি ইয়াতে অলপ পানী দি দিম, যিমানখিনি গ্ৰেভি লাগে সেইটো হিচাপত পানী দি দিওঁ নিজে নিজে। চিকেনটো অলমষ্ট ৰেডি হৈ গ'ল। এতিয়া অকণমান জালুক দিম লাষ্টত, জালুকৰ গোন্ধটো আহিবৰ কাৰণে। কোৱান্টিটি বেছি, সেইকাৰণে অকণমান বস্তুবোৰ বেছি বেছিকৈ দিব লগা হয়। এতিয়া একদম ল' ফ্লেমত, একদম তাপটো পাই থকা ল' ফ্লেমত অলপ গৰম কৰিব লাগিব। এইটো ৰিজাল্ট, কালাৰ আলুখিনি। তো লাষ্টত আপোনাৰ চিকেনৰ ৰিজাল্টটো এইটো। মই আপোনালোকক টেষ্ট কৰি খাই দেখাওঁ। বাতি এটাত এক পিচ চিকেন, এক পিচ আলু এনেকৈ লৈছোঁ। মই টেষ্ট কৰি আপোনালোকক দেখাই আছোঁ হা। এক নম্বৰ মজা। আহক আপোনালোকেও ট্ৰাই কৰক, যিয়ে যিয়ে চাই আছে মানে বনাই খাওক। ইয়াতে আপুনি মধুসোলেঙৰ লগত মধুসোলেং বনাই আছোঁ কাৰণে মধুসোলেং দিবই লাগিব বুলি কথা নাই। ইয়াতে আপুনি চুকা শাক দিব পাৰে, ইয়াতে আপুনি কচু দিব পাৰে, ইয়াতে আপুনি পালেং দিব পাৰে, ইয়াতে আপুনি লফা দিব পাৰে, ইয়াতে আপুনি টেঙামৰা, নহ'লে ইয়াতে আপুনি মেচকাপ, সেই গোটেইকেইটা শাক দি দিব পাৰে। যে শাক যিটো এভেইলেবল থাকে সেইটো দিব পাৰে। বেষ্টটো এইটোৱেই। তো মই আজি আপোনালোকক এইটো দেখালোঁ। তো নেক্সট আৰু কিবা কিবি আনি থাকিম। তো চাই থাকিব ভিডিঅ'টো, চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব। আৰু আগন্তুক এনেকুৱা ভিডিঅ' পাই থাকিবলৈ চেনেলটো এটা লাইক কৰি দিব। আজিলৈ বাই বাই, টাটা, গুড নাইট, টাটা।